জাগুনত সঘনাই হ'ব ধৰিছে এটাৰ পাছত আনটো অকাল মৃত্যুৰ ঘটনা। লকডাউনৰ সময়ছোৱাত স্কুল কলেজ সামগ্ৰিকভাৱে বন্ধ হৈ পৰাত স্কুলীয়া কণ কণ ছাত্ৰ ছাত্ৰীক নিয়ন্ত্ৰণ কৰিব পৰা নাই ঘৰৰ পৰিয়ালে। খেল ধেমালিৰ চলেৰে কণ কণ ছাত্ৰ ছাত্ৰীয়ে দিন দুপৰতে ওচৰৰ নৈ পুখুৰীত উৰে দিনটো গা ধুই দিনৰ সময় অতিবাহিত কৰাত নৈ বুকুত প্ৰাণ হেৰুৱাবলগীয়া হৈছে কণ কণ শিশুৱে। মঙলবাৰে তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত দিহিং নৈৰ অসম অৰুণাচল সংযোগী ঘাটত দুগৰাকী কিশোৰী নৈ বুকুত উটি যোৱাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। দিহিং নৈত গা ধুবলৈ গৈ সলিল সমাধি দুই কিশোৰী দুগৰাকী জাগুন কাৰপুংপুলি গাঁৱৰ ৰাণীপাটিৰ আৰু জেৰিনা ময়ং বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত লেখাপানী আৰু জাগুন আৰক্ষী চকীৰ এটি দল উপস্থিত হৈ কিশোৰী দুয়োগৰাকীক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখে যদিও বাতৰি সংগ্ৰহ কৰা পৰ্যন্ত কোনো সন্ধান পোৱা নাই। লেখাপানীৰ পৰা শৰৎ গগৈৰ ৰিপৰ্ট, দ্য তিনিচুকীয়া টাইমছ।